আমি আহি পাইছোঁ টাউন। মা আৰু মই আহি আছোঁ। বিশেষ একো বজাৰ নাই বাৰু, কিবা খোৱা বস্তু কিবা কিবি এটা দুটা ল'ব, সিমানেই বজাৰ। এতিয়া মা মই আহি আছোঁ আৰু বাঘৰ পৰা আহিলোঁ। মই আজি ঘৰলৈ যামগৈ, আকৌ বাঘলৈ নাযাওঁ। ৰাস্তাৰ কি অৱস্থা, মই নুশুকাই মানে বাঘলৈ নাহোঁ কেতিয়া। আমাৰ চিনাকি এজন দাদাৰ দোকান আছে, তাত আমি আহি এতিয়া গেলামালৰ বস্তু বজাৰ কৰিছোঁ। আৰু ইমান বেছি বজাৰ কৰা নাই বাৰু, কিবা কিবি খোৱা বস্তু আনিছে। চিৰা, মুড়ি, জল এইবিলাক কোমল চাউল আৰু এইবোৰ কি ঘৰৰ ৰেচন পাতি, দাইল, আলু এনেকুৱা বস্তুবিলাক আনিছে। আৰু ইমান বস্তু বজাৰ কৰা নাই বাৰু সিমানেই, কাৰণ পাচলি চাচলি বজাৰ কাইলৈ কৰিবগৈ চাগে। বজাৰ আছে কাইলৈ মঙলবাৰ যিহেতু। ভিডিঅ'টো সামৰণি মাৰিব খুজিছোঁ। যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে মোক অকণমান মোক সহায় কৰে। বাই বাই। এটা কাই মাছৰ ৰেচিপি বনাবলৈ চেষ্টা কৰিছোঁ, ব'লকচোন চাই লওঁ। এতিয়া মই বনাবলৈ লৈছোঁ সৰু মাছৰ চব্জি। আৰু এয়া চাওকচোন মই কি লৈছোঁ। ইয়াত ফ্ৰাই কৰি থোৱা মাছ, আলু, বেঙেনা, বিলাহী লৈছোঁ 2টা, এটা আদা নহৰু বটা, পিঁয়াজ আৰু কেঁচা জলকীয়া 2টা লৈছোঁ। জ্বলাটো আপুনি কম বেছি পৰিমাণে নিজৰ জোখত কৰিব পাৰে। আৰু লৈছোঁ ইয়াতে চব মছলা মিক্স কৰি থোৱা আছে, তাৰ মছলা টেমাটোতে আছে, সেয়া লৈ লৈছোঁ। আৰু এইপিনে কেৰাহী পাতি লৈছোঁ, তাত অকণমান মিঠাতেল দিছোঁ। আৰু ছাইডত সেয়া বায়ে কাম কৰি আছে, ঘৰ ৰং মাৰি আছে, সেইটোলৈ চকু নিদিব। আৰু ইয়াতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা পোৱালৈকে আমি ভাজি থাকিব লাগিব। আৰু লগতে দি দিছোঁ 2টা জলকীয়া, আৰু দি দিম আদা নহৰু বটা। আৰু ইয়াক মই ভালকৈ ভাজি ল'ম। ভালকৈ ভাজি নহ'লে আদা নহৰু কেঁচা কেঁচা গোন্ধটো আহিব। আৰু ইয়াতে ভাজি লোৱাৰ পিছত ইয়াতে দি দিম মই অকণমান মছলা ইমান ব্যৱহাৰ নকৰোঁ, কাৰণে অকণমানতে দিছোঁ। আৰু ইয়াকো ভালকৈ ভাজি ল'ম, যাতে মছলাখিনি যদি ভালকৈ ভাজোঁ তেতিয়াহে চব্জিখিনি খাবলৈ ভাল হয়। আৰু মছলাখিনিৰ পৰা তেলটো এৰালৈকে মই ইয়াক ভাজি থাকিম। এয়া চাওকচোন, মছলাখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে। তাতে মই দি দিছোঁ 2টা কাটি লোৱা বিলাহী। আৰু ইয়াত হালধি আৰু নিমখ দিয়া হৈছিল, কিন্তু দেখাবলৈ থাকি গ'ল, হালধি দিওঁতে ছাইডত পৰিছিলোঁ। আৰু এই বিলাহীখিনি গলি যোৱালৈকে মই ভাজি থাকিম। এয়া চাওকচোন গলি গৈছে। আৰু গলি যোৱাৰ পিছত ইয়াতে কাটি লোৱা আলুকেইডোখৰ দি দিছোঁ। এইকেইডোখৰো মই অলপ টাইম 5 মিনিটমান সময় ভাজি থাকিম, যেতিয়ালৈকে আলুকেইডোখৰ আধা সিজা নহয় তেতিয়ালৈকে মই ইয়াক ভাজি থাকিম। আৰু আলুকেইডোখৰ ভাজি লোৱা হোৱাৰ পিছত ইয়াতে দি দিছোঁ কাটি লোৱা বেঙেনাকেইটা। আৰু এইকেইডোখৰ মই ভালকৈ ভাজি ল'ম, যেতিয়ালৈকে সিজি নাযায়। নহ'লে আধা সিজাকৈ যদি ইয়াত মই পানী দি দিওঁ, খাবলৈ বহুত বেয়া হ'ব। সেইকাৰণে মই ইয়াক ভালদৰে ভাজি ল'ম, যেতিয়ালৈকে নেকি বেঙেনাকেইডোখৰ সিজি গলি নাযায়, তেতিয়ালৈকে মই ভাজি ল'ম। আৰু যেতিয়া বেঙেনাকেইডোখৰ সম্পূৰ্ণ গলি গ'ল, আৰু গলি যোৱাৰ পিছত ইয়াতে দি দিলোঁ মই ফ্ৰাই কৰি থোৱা মাছখিনি। আৰু ইয়াক মাছখিনি দিয়াৰ পিছত ইয়াত মই বহুত সাৱধানে লৰাই ল'ম, যিহেতু মাছকেইজনী যদি ভাগি যায় কাঁইট ওলাবও পাৰে, কাৰণ কাঁইট ওলালে খাবলৈ দিগদাৰ হ'ব। সেইকাৰণে মাছকেইজনী ভাগি নোযোৱাকৈ মই ইয়াক লাহে লাহে লৰাই লৈছোঁ। 5 মিনিটমান সময় এনেকৈ লৰাই লোৱাৰ পিছত ইয়াত মই দি দিছোঁ আন্দাজ অনুসৰি গৰম পানী। আৰু পানীটো নিজৰ অনুপাত অনুসৰি কম বেছি কৰিব পাৰে। আৰু মই ইয়াক ভালকৈ উতল অহালৈকে ঢাকি ৰাখিম। যেতিয়া নেকি উতল আহি পানীটো সম্পূৰ্ণ কমি যাব, তেতিয়ালৈকে ইয়াক মই উতলাই থাকিম। আৰু পানীটো আপুনি নিজৰ অনুপাতে কম বেছি কৰি লৈ